তো গাইছ এটা মানে লগাই দিছোঁ ফুচকা চেলেঞ্জ। তো কোনে আগে খাব পাৰে 10টা ফুচকা দিছোঁ 100 টকা, আৰু যদি জয় হয় সি পাব মোৰ পৰা 100 টকা। এইফালে দুটা হ'লে পানী ল'ব লাগিব এনেকৈ নহ'ব, অন্য নহ'ব পানী ল'ব। হাই গাইজ, ৱেলকাম টু মাই চেনেল ডেইলি ভাগতে। তো আপোনাৰ অন্যটো ভিডিঅ' স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লাগিছোঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাকী গাইজ বহুত দিন হ'ল ভিডিঅ' দিয়া পৰা নাই, মানে স্কুল যাই আছোঁ। আজিতো দেওবাৰ, ভাবিলে আজি এটা লং ভিডিঅ' বনাই যাওঁ। মানে বহুত দিন হ'ল বনাও নাই। এই লাষ্ট লং ভিডিঅ' দিছিলোঁ হ'ল আজি 10 দিনমানেই হ'ল লং ভিডিঅ' দিয়া নাই। মাজে মাজে শ্বৰ্ট ভিডিঅ' দি আছোঁ, আৰু এতিয়ালৈ প্ৰায় লং ভিডিঅ' দেওবাৰে দিম, আৰু মাজে মাজে স্কুলত নাই কালি দিম। মাজে মাজে শ্বৰ্ট ভিডিঅ' থাকিব, চাই থাকিব সকলোকে, ক'লে ছাপৰ্ট দিব। আৰু ৰাতিপুৱাৰ বৰষুণ মাৰিছে, মানে ৰাতিপুৱা ভাবিছিলোঁ মই এই ভিডিঅ' নহ'বই আজি, কিন্তু এতিয়া বৰষুণ এৰিলা ভিডিঅ' হ'ব আৰু কিবা এটাতো হ'ব, চাব। মুখখন ধুই লওঁ দে আৰু। আহি গ'ল ৰাতিপুৱা চাহ, তো চাহটো খাই লওঁ এতিয়া। আৰু ইয়াক চাওঁচোন তলফালে চাই আছে, তো এইকেইটা কিবা দিব লাগে। এখন বিস্কুট ইয়ো খাই দিলা। আৰু চাহ তাহ খাই ওলাই গৈছিলোঁ নাই, এটা চলি ক'লা যে আজি ফুচকা খাওঁ যাওঁ। মই বোলো ফুচকাই খাওঁ আজি, ইউটিউবত প্ৰথম ভিডিঅ' বনাওঁ আৰু চেলেঞ্জিঙৰ ওপৰত। আৰু বহাই দিলোঁ প্ৰথম ফুচকা, চাওঁ কেনে। প্ৰথম ফাৰ্ষ্ট টাইম বনাইছোঁ, বেয়া হ'লেও বেয়া নাপাব আৰু ময়ে বনাইছোঁ। আৰু হৈছে ভালে হৈছে, বঢ়িয়া ডাঙৰ ডাঙৰ হৈছে। আৰু আমাৰ এই ফুচকা ৰেডি হৈ গৈছে, আৰু বাই আৰু এই ছোৱালীটোক বহাই দিছোঁ, সিহঁতক খাব দিওঁ। আৰু মই নাখাওঁ, আৰু যদি জয় হয় তো মোৰ ফালৰ পৰা 100 টকাটো পাব। খাব দিয়া মই টেষ্টিং কৰি চাওঁ কেনে সোৱাদ হৈছে। মই বনাইছোঁ, খাব দিছোঁ আৰু নাই খা আৰু যাওঁতে খা। বঢ়িয়া হৈছে, খাব দিয়ক। মই 3 কল ষ্টাৰ্ট কৰি দিবি খাৱা। 1 2 3 কেলে দুটা হ'লে এইফালে দুটা হ'লে পানী ল'ব লাগিব এনেকৈ নহ'ব, অন্য নহ'ব পানী ল। পানী পুৰা ল'ব লাগিব, আলু খানা পুৰা ভৰাব লাগিব, পুৰা ল। চিটিং কৰিলে নহ'ব ইয়াতে। ইয়ে যাব লাগছি ৰ, আৰু কেইটা আছে? এইফালে 4টা, ইফালে 4টা। এই ইয়ে যাব লাগছি ৰ, শুনিবা দুটা আছে, দুটা। উইদাৰৰ পাব 100 টকা মোৰ ফালে পায়, যোনে নহয়। অন্য কষ্ট অন্য নহ'ব। মুখত দেখাব লাগিব, নহ'ব লাগিব মুখত। লাগি থাকা মোক, ইফালে খালী হৈ গৈছি। উইনাৰ কোনে হ'ব? প্ৰথম হৈছে তো 100 টকাতেই পাব ইতান। ৰ এনেকে পাবি ৰ, এডাল কি গাছ গম পাইছে না? এডাল হৈছে স্কোৱাছৰ গাছ। ইয়াৰ লাগব হৈছে স্কোৱাছ। আপুনি বেপাৰ নিব লাগিব, আপুনি বেপাৰ কৰিব নিব লাগিব দে। চাওঁ কেইটকা পাব, চাব লাগিব। তো আহি গ'লে দুপৰীয়াৰ ভাত, তো ভাতটো খাই লওঁ আৰু। এতিয়া নাই আকৌ বহি আছিলোঁ, তো এটা শ্বৰ্ট ভিডিঅ' বনাইছিলোঁ, মানে এইটো এডিট কৰি আছোঁ, সিহঁতে চাই আছে। অলপ পিছত আপলোড দিম এইটো, মোৰ চেনেলত যাই চাব আৰু।
কৈছে গোটেই দিনটো গাইছ ভিডিঅ' মানে বনাই থাকোঁতে আৰু এডিট কৰোঁতে গোটেই যায় আপোনালোকে ছাপোৰ্ট কৰিব আৰু ৰাতি আৰু আহি গ'লোঁ মই ঘৰত এই পথাৰত গৈছিলোঁ ভাটিবেলা আৰু গাইছ আপোনালোকে এটা বস্তু দেখাওঁ চাই যাওক এইটো চাওকচোন মোৰ ভিডিঅ'বিলাকে 56% ছাবস্ক্ৰাইব নকৰা মানুহে চাই মাত্ৰ 44%হে ছাবস্ক্ৰাইব কৰা চাই ছাবস্ক্ৰাইবটো কৰিব আৰু 150 বাজাই আছে আৰু 15টা লাগে কালি ৰাতিৰ 15টা হয় আৰু আশা ৰাখিলে 15টা যেতিয়া কৰি যায় আৰু যোনে যোনে কালিলৈ ছাবস্ক্ৰাইব কৰে তেওঁলোকে তাতে কমেণ্ট কৰিব আৰু তেওঁলোকৰ নামটো লিখি দিব যাতে মই নেক্সট ভিডিঅ'ত তেওঁলোকৰ নামটো ক'ব পাৰোঁ আজিলৈ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব তো বাই বাই ছাবস্ক্ৰাইবটো কৰিব আৰু